হেল্ল' ফ্ৰেণ্ডছ, এইফালে আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে ঘৰুৱা পদ্ধতিত বনোৱা বাৰ্গাৰ এটা সহজ ৰেচিপি লৈ আহিছোঁ, যিটো খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু আপোনালোক হয়তো বহুতে বাৰ্গাৰ বনাব জানেই, তো মইনো কেনেদৰে বাৰ্গাৰ বনাওঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তেন্তে ব'লক পলম নকৰি আজি বাৰ্গাৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। বাৰ্গাৰ বনাবৰ বাবে মই বন লৈছোঁ আৰু বনকেইটা মাজে মাজে কাটি লৈছোঁ। এইদৰে ভিডিঅ'ত দেখাৰ দৰে বনকেইটা কাটি ল'ব। আৰু লগত কেঁচা চব্জি লৈছোঁ, গাজৰ, কেঁচা জলকীয়া, কেপচিকাম, কবি আৰু পিঁয়াজ। এই সকলোখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এফালে লৈছোঁ মেয়নিজ আৰু চয়া চচ, টমেট' চচ আৰু গ্ৰীণ চিলি চচ। এই সকলোখিনি মই 2 চামুচকৈ লৈছোঁ। 2টা ডিম ফেটি লৈছোঁ আৰু লগত নিমখ অলপ দি লৈছোঁ। আৰু এইফালে পিঁয়াজ, তিয়ঁহ আৰু বিলাহী মই গোল গোলকৈ কাটি লৈছোঁ। আৰু মছলা লৈছোঁ গৰম মছলা, জিৰা, চাট মছলা, নিমখ আৰু হালধি। এতিয়া মই এখন পেনত অলপ ৰিফাইন তেল দি লৈছোঁ। তেল বেছিকৈ দিয়া নাই, তেল অলপ দিলেই হ'ব। আৰু তেলখিনি গৰম হ'লত ইয়াত মই কাটি লোৱা চব্জিখিনি দি লৈছোঁ। এই সকলোখিনি দি এতিয়া মই ভালদৰে লৰাই ল'ম। আৰু এইদৰে মই 2 মিনিট সময়ৰ বাবে এইখিনি ভাজি ল'ম। 2 মিনিট সময় এইদৰে ভজাৰ পাছত এতিয়া মই ইয়াত জোখমতে নিমখ, হালধি আৰু মছলাখিনি দি দিম। চাট মছলাটো মই শেষত দিম, এতিয়া নিদিওঁ। আৰু নিমখটো দিওঁতে আপোনালোকে সাৱধান হ'ব, যিহেতু চচতো নিমখ থাকে, সেয়ে নিমখটো কমকৈ দিব। আৰু এইখিনি দি লৰাই লৈ আৰু 2 মিনিট সময়ৰ বাবে এইখিনি ভাজি ল'ম। আৰু এইখিনি বেছি ভাজিব নালাগে, অলপ কেঁচা হৈ থাকিব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। আৰু ইমানটো ভজাৰ পাছত এতিয়া ইয়াত মই মিক্স কৰি লোৱা চচখিনি দি দিম। আৰু চচখিনি দি আকৌ ভালদৰে লৰাই 2 মিনিটৰ বাবে ভাজি ল'ম। এয়া 2 মিনিট ভজাৰ পাছত মোৰ চব্জিখিনি ৰেডি হৈ গ'ল। ইমানটোলৈকে ভাজিলেই হ'ব। আৰু এতিয়া এইখিনি মই কাঢ়ি ল'ম। এতিয়া মই এখন পেনত অলপ বাটাৰ লগাই লৈছোঁ আৰু পেনখনৰ চাৰিওফালে বাটাৰখিনি মিক্স কৰি লৈছোঁ। বাটাৰখিনি গলি গ'লত এতিয়া মই ইয়াত ফালি লোৱা চাৰিফাল বন দিছোঁ। আৰু বনকেইটা এটা ছাইড এতিয়া প্ৰথমে অলপ ফ্ৰাই কৰি ল'ম। বেছি দেৰি ফ্ৰাই কৰিব নালাগে, 1 মিনিটমান মই ফ্ৰাই কৰি ল'ম। এতিয়া মই ওপৰত অলপ বাটাৰ দি পুনৰ বনকেইটা ইটো ছাইড ফ্ৰাই কৰি ল'ম। এইদৰে ইটো ছাইডো 1 মিনিটমান ফ্ৰাই কৰি ল'লেই হ'ব, বেছি দেৰি ফ্ৰাই কৰিব নালাগে। আৰু বন ফ্ৰাই কৰোঁতে আপোনালোকে গেছৰ ফ্লেমটো ল' ৰাখিব, নহ'লে জ্বলি যাব আৰু জ্বলি গ'লে খাবলৈ বেয়া হ'ব। এইদৰে মই আটাইকেইটা বন ফ্ৰাই কৰি ল'লোঁ। এতিয়া পুনৰ মই এখন পেনত আকৌ অলপ তেল গৰম কৰি ল'লোঁ। আৰু মই ডিম এটা দি দিছোঁ। এটা বনৰ জোখত ডিম দিছোঁ, যিহেতু মোৰ বনটো বেছি ডাঙৰো নহয় বেছি সৰু নহয়, সেয়ে মই সৰু হেতাৰে এটা ডিম লৈছোঁ। আৰু এতিয়া মই বনটো দি দিছোঁ। আৰু ছাইডে যিখিনি বাঢ়ি গৈছে সেইখিনি মই কাটি লৈছোঁ এইদৰে। আৰু এতিয়া এইখিনি মই 1 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি থাকোঁতে বনটো আপোনালোকে হেতাৰে অলপ হেঁচি দিব, তেতিয়া ভালদৰে সোমাই যাব ভিতৰলৈ বস্তুখিনি। আৰু এইদৰে হেঁচি দিয়াৰ পিছত উলটিয়াই লৈ তেতিয়া তাৰ ওপৰত মই ভাজি লোৱা চব্জিখিনি এটা বনৰ জোখত দি ল'ম। আৰু এইখিনি দিয়াৰ পিছত এতিয়া তাৰ ওপৰত মই তিয়ঁহ, বিলাহী আৰু পিঁয়াজ দি লৈছোঁ। আৰু তাৰ ওপৰত দিম চাট মছলা, মেয়নিজ আৰু টমেট' চচ। আৰু আপোনালোকে চব্জিখিনি নিজৰ ইচ্ছা অনুসৰি দিব পাৰে, বা কেঁচা চব্জি খাই বেয়া পালে নিদিবও পাৰে। আৰু এতিয়া মই আনফাল বন ইয়াৰ ওপৰত দিম আৰু 1 মিনিটমানৰ কাৰণে তাৰ ওপৰতে ৰাখি ল'ম। আৰু এনেদৰে 1 মিনিট ৰখাৰ পিছতে বাৰ্গাৰ খাবৰ বাবে ৰেডি হৈ গ'ল। আৰু এইদৰে মই আটাইকেইটা বাৰ্গাৰ বনাই ল'লোঁ।
এইদৰে বনোৱা বাৰ্গাৰ খাবৰ বাবে খুবেই টেষ্টি হয় আৰু কম বস্তুৰে বনাব পাৰি ঘৰতে খুবেই সহজ বনাবলৈ আৰু আপোনালোকে যদি এনেদৰে বাৰ্গাৰ বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব খুবেই ভাল পাব খাই আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ